হেল্ল' গাইজ ৱেলকাম বেক টু মাই নিউ ব্লগ। আজি বিশ্বকৰ্মা পূজাৰ এটা ব্লগ ষ্টাৰ্ট কৰিছোঁ। কি কৰোঁ দিনটোত দেখাম। ভিডিঅ'টো শেষলৈ চাব বুলি আশা থাকিল। পৰি যাবা হাতখনীয়া ক'ত গৈ আছা? ক'ত যাই পাম? বেয়া পাম কোৱা। যাই আছো কোৱা। বেয়া পাম কোৱা। বেয়া পাম যাই আছো। ক'ত যাই আছা? ক'ত যাবা? ক'ত যাবা পৰি? কি আনিব ক'ত লাগিছে কি আনিব কোন খালি ভাই চি ওলে তেই কাপা ধুই তুমি দেখি দিবা তুই তো দিয়া ya dia mau tinggal di ibu ngeliat oh mohon dah halah so mau halah sebentar di mana isi mau mohon dah beli kontak hari gue saya sungko deh mohon dah hoya sa batia matia dekai hoya sa buan hoy dekai hoya sa ama thakin deh ahabe enake dekhison ta khoupe এফালে গাই পূজা কৰি আছে এফালে মায়ে পূজা কৰি আছে কা ভিডিঅ' বনাম ক মায়ে পূজা শেষ কৰি পেলালে। মই আহোঁতে পাপাই খিচিৰি বনোৱা যা যোগাৰ কৰি আছে। মোৰ পাপাই বনাব খিচিৰি। বৌ আৰু খুৰাই কটাত লাগি আছে। খুৰাই ঔটেঙা কাটিছে। দেখি কেঁচা জলকীয়াখিনি কেঁচা জলকীয়াৰ লগত খাবলৈ মজা ধুনীয়া হৈছে নহয়। কি কৰি আছা? খুৱাই তামোল এখন বিচাৰিছে দি থৈ অহা যোৱা। নাহোগে नहीं क्यों नाना नहीं है বেছি কেনে ৰাখিয়া বগা গাড়ী যে কাৰণে জিলিকি আছে আমাৰ তাত হেৰি নহয় বেঙাটোৱে চাঠিয়াটো আঁকিব নাজানে। চাচি আৰু বাইকখনো আনি ইয়াতে দিব লাগিছে। বাইকখন কিয় ঘৰত থৈ গ'ল পাপাই এনেই আকৌ বাহিৰতে থয় সদায়। আজি ঘৰলৈ লৈ গ'ল। স্কুটি এখন, বাইক এখন, ৱেগানাৰ এখন, জিপ এখন লোৱা হৈছে আৰু ঔটেঙা আৰু কি কয় কৰ্দৈ এটা টেঙা চব্জি বনাব। আৰু ইমান গৰমত বেলেগ চব্জি নবনায় আৰু কাৰণ সকলোৰে ঘৰতে আজিকালি পূজা। মই ৰেডি হ'লোঁ চাদৰ মেখেলা পিন্ধি নাম গাম বুলি। বহুত বছৰৰ মূৰত আজি নাম
লগাবলৈ পাম এক্সাইটেড হৈ আছোঁ। তুমি দাঁত নোহোৱা বুঢ়ী নাম গাই মই খুব ভাল পাওঁ। পিছে মই য'ত থাকোঁ তাতে নাম প্ৰসংগ তেনেকৈ নচলে। সেইকাৰণে ঘৰলৈ আহিলে মই মাৰ ঘৰলৈ আহিলে এনেকৈ নাম চাম গাই কৰি মাজে মাজে খুব ভাল লাগে মোৰ নাম প্ৰসংগ। আজি মোৰ নাম এটা দিবলৈ খুব ইচ্ছা আছিলে, কিন্তু মনত নাই যে আগতে দিছিলোঁ, এতিয়া বহু বছৰ হ'ল নাম চাম নিদিয়া। ইচ্ছাটো থাকি গ'ল আৰু ভৱিষ্যতে কেতিয়াবা ট্ৰাই কৰিম যদি চান্স পাওঁ। অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ এটা ছাবস্ক্ৰাইবে আমাৰ দৰে সৰু ক্ৰিয়েটাৰবোৰক বহুত আনন্দ দিয়ে আৰু আগুৱাই যাবলৈ চেষ্টা কৰোঁ। গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ঘৰত গৰম আৰু পৰুৱা হোৱাৰ বাবে প্ৰসাদ বাহিৰলৈ উলিয়াই লৈ আহিছোঁ। কিয়া বাহিৰত এতিয়া পাতি এখন দিবা পাই ভালে হ'ল। চাওঁ বৌ আকৌ এনেকুৱা কেতিয়াবা পাম নেকি আৰু সেইকাৰণে ভালকৈ ৰাখিছোঁ। ফটো উঠোৱা নাই নহয়।